Welcome to my channel bhaskar blog. কৰোণা এই কৰোণাই আমাৰ বৰ্তমান সমাজত এক ব্যাপক বিপদৰ সন্মুখীন কৰিছে সকলো মানুহৰ বাবে। আমি এই কৰোণাৰ সময়ত কোনো হুলস্থুল নকৰাকৈ, কোনো ভয় নকৰাকৈ যদি আমি প্ৰশাসনে বান্ধি দিয়া নিয়মবোৰ সুচাৰুৰূপে পালন কৰোঁ, ৰাজহুৱা স্থানত যাওঁতে মাস্ক চেনিটাইজাৰ ইউজ কৰোঁ, লগতে এজনৰ পৰা সিজনৰ দূৰত্ব 1 মিটাৰ যদি আমি সদায় মানি চলোঁ, তেতিয়াহ'লে আমাৰ এই কৰোণাৰ পৰা যথেষ্ট পৰিমাণে আমি কৰোণাৰ পৰা দূৰত থাকিব পাৰিম। ভয় নাখাব ফ্ৰেণ্ডছ। আমি যদি নিজে সঁচা কওঁ আৰু লগতে আমাৰ যিবিলাক নিজৰ ফেমিলি আছে, নিজৰ বন্ধু বান্ধৱ আছে, সেই বন্ধু বান্ধৱক যদি আমি এই বিষয়ে আমি ভালকৈ জনাওঁ, তেতিয়া তেওঁলোকেও সেই নিয়মবোৰ মানি চলিলে নিশ্চয়কৈ এই কৰোণাৰ পৰা আমি বাচি থাকিব পাৰিম। ফ্ৰেণ্ডছ, সকলোৱে চৰকাৰে যেতিয়া ভেকচিনৰ ব্যৱস্থা কৰিছে, এই ভেকচিন লওক। ভেকচিন ল'লে কোনো মানুহৰ একো অপকাৰ নহয়। ভেকচিনটো হৈছে আমাৰ যিটো কৰোণা ভাইৰাছৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে ই এক ঔষধ হিচাপে কাম কৰিব, কিয়নো ৰোগ প্ৰতিৰোধ ক্ষমতা হৈছে আমাৰ শৰীৰত যেতিয়া এই ভেকচিনটো দিয়া হয়, তেতিয়া সেই কৰোণা ভাইৰাছটোৰ বিৰুদ্ধে যুঁজিবলৈ এক বিশেষভাৱে সক্ষম যুঁজাৰু হিচাপে ক'ব পাৰি। এই ভেকচিন ল'লে যে নহ'ব সেইটো নহয়, কিন্তু ভেকচিন ল'লে কৰোণাৰ পৰা যথেষ্ট পৰিমাণে আমি সকাহ পাম, বেছি ভয়ানক পৰিস্থিতিলৈ নাযায়। লগতে আমি যেতিয়া ঘৰত খাদ্য গ্ৰহণ কৰোঁ, এই খাদ্য সম্পূৰ্ণ আমাৰ গাঁৱে ভূঞে যেতিয়া যিবিলাক বস্তু পায়, ঢেকীয়া হওক, নেমু টেঙা হওক, শাক পাচলি হওক, বিভিন্ন ধৰণৰ প্ৰাকৃতিকভাৱে উৎপন্ন যিবিলাক বস্তু আছে সেইবিলাক খাওক, কিয়নো সেইবিলাকত ভিটামিন চি আৰু ভিটামিন বি বেছি পৰিমাণে থাকে। কিয়নো ভিটামিন চি আৰু ভিটামিন বিয়ে এই ভাইৰাছটোৰ প্ৰতিৰোধৰ বাবে যথেষ্ট পৰিমাণে সক্ৰিয় হিচাপে কাম কৰে। আশা কৰোঁ সকলোৱে এই ভিডিঅ'টোৰ দ্বাৰা এটাই কথা গম পায় যে নিৰামিষভোজী যিবিলাক মানুহ আছে, এইবিলাক মানুহৰ কৰোণা ভাইৰাছে এটেক কমকৈ কৰিছে, কিয়নো নিৰামিষ খাদ্যত যথেষ্ট পৰিমাণে আমাৰ ভিটামিন জাতীয় বস্তু পোৱা যায় শৰীৰত, আৰু এই ভিটামিন জাতীয় বস্তুৱে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট পৰিমাণে বঢ়াই তোলে, কিয়নো বয়সস্থ মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বিশেষকৈ কমি যোৱাৰ ফলত যেতিয়া ভাইৰাছে এটেক কৰে, তেতিয়া আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই সেই ভাইৰাছটোৰ বিৰুদ্ধে যুঁজ কৰিবলৈ হাৰ মানি যায়। সেয়েহে যিমান পাৰি আপোনালোকে খাদ্য খাওক, শাক পাচলি খাওক, তেতিয়া বেছি নহ'লেও কম পৰিমাণে হ'লেও এই ভাইৰাছটোৰ বিৰুদ্ধে যুঁজ দিবলৈ আমাৰ দেহাটো সক্ৰিয়ভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰিব। আজিলৈ ইমানেই। এইটো মোৰ প্ৰথম ভিডিঅ'। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কিয়নো আপোনাৰ এটা লাইকে মোক নতুনকৈ ভিডিঅ' বনোৱাত উৎসাহিত কৰিব। আগলৈ যাতে এনেকৈ ভিডিঅ' বনাই থাকিব পাৰোঁ আপোনালোকৰ বাবে, ভাল ভিডিঅ' আপোনালোকৰ সহায়ৰ বাবে যাতে এনেকুৱাকৈ ভিডিঅ' দিব পাৰোঁ, তাৰ বাবে ধন্যবাদ। থেংক ইউ।